ও চালো গাঁওখনতো মানুহ জানো বেছি নাই দুজনে পাতলা মানুহ তাকেইটোৱে পুৰা ধাননি পথাৰ বাঁহৰ তল অকমান নোৰোৱে মানুহ জানো গাঁৱত সোমালে আমাৰ ইনকাম লাভৱান নহয় কিন্তু নান গাঁৱত ইনকাম লাভৱান নহয় তাকেতো এই আজি কালেকশ্যন কিমান হ'লে কালেকশ্যন কিমান 3 ঘৰত সোমালো 3000 টকা হ'ল 3 ঘৰত 3000 আৰু যদি 2-3 ঘৰ মাৰিব পাৰো আৰু মোটামুটি ধৰ 2 ঘৰটো মাৰিবই লাগিব 2500 ভাগা পাবা আৰামছে ভাগ হ'ব দেই লাগছি মোৰ ভাই মস্ত ভগৱানে মোৰো ভোক লাগছে ভাই এখন জাগা খোজকাঢ়ি আহিলো পাউল কি কৰা যায় হোটেল চোটেল পাম না বা ওচৰত হোটেল তাকেইতো ৰ কিবা আহিলেও ভাল আছিল দাদা মাত দিবচোন ভালে আছো দিয়ক আপুনি আহি গৈছে হেৰি তাৰমানে আপোনালোকৰ যে হোটেল আছে নেকি ভাত খোৱা হোটেল হোটেল ক'ত পাব হোটেলটো দূৰৰ কথা আপুনি পাণ দোকানো নাপায় ও ছাৰ ভাতৰ হোটেল নাই বোলে কি কৰে এতিয়া ভোক লাগছে মস্ত তাকেইতো আমি যে এইবিলাক যে কি যে চাৰ্ভে চাৰ্ভে কাম গেলা লং আমি আপোনালোকে আহিল কৰিব আহি আমি আহিলো মানে আপোনাৰ আমিতো চাৰ্ভে কৰি আছো ৰ'ব কিহৰ চাৰ্ভে মানে আপোনালোকে গম পাইছে চাগে এই অসম চৰকাৰে আপোনাৰ এটা নতুনকে আঁচনি উলিয়াইছে আঁচনিটো হ'ল আপোনাৰ এই যিবিলাক দুখীয়া পৰিয়ালত 3টা বা তাতকে কম সন্তান আছে তেওঁলোকক চৰকাৰে এককালীন সাহায্য দিব 10,000কে হয় নেকি বঢ়িয়া কথা আমি তাৰমানে সেই কামটো কৰিছো আমাৰ NGO দিছে কামটো কৰিবৰ কাৰণে আমাৰ মানৱ কল্যাণ জাতীয় পৰিষদ বুলি এটা NGO আছে এই NGOৰ পৰা আমি কামখিনি কৰি আছো ঠিক আছে বঢ়িয়া পিছে আপোনাৰ ঘৰ মোৰ ঘৰ এই অবাগত হয় নেকি আচ্ছা আপোনালোকে বলক নহ'লে মোৰ তালৈ বলক নালগে দিয়ক এই দিপৰে আপোনালোকে কষ্ট দিয়ে নহয় বলক এই আপোনালোকে ভকত আছে কিবা অলপ সুধা নিকা কিবা যদি মিলে নামান তাকে খাম বলক নাই নালগে পৰিবাৰো নাই আজি কিনো কয় আপোনাৰ আৰু কষ্ট দিয়া নহয় আপোনাক মিছা মিছি নালগে দিয়ক বলক মই এই নাই বজাৰৰ পৰা কিবা নাওমান নাই আনিলো তাতে অলপ নাওমান কি কয় চালো তাকেতো অলপ গ্ৰহণ কৰিলে দুপৰীয়াৰ মানুহ অলপ ভাল লাগে আৰু আমাৰ কামো আছে কি ঘৰ তাতে যাব লগাও আছে বেছি সময় নালাগে আৰু এটা কাম কৰিব পাৰি তেখেতৰো চাৰ্ভেটো একেলগে কৰি দিব পাৰি আৰু যদি পাকাৰ গছা ঘৰ আছে তেতিয়াহ'লে আপোনাৰ ঘৰ পাকাৰ ঘৰ আছে ন পাকাৰ ঘৰ এটা আছে এই কষ্ট কৰি বান্ধিছো দিয়ক এখেতো বোলে কষ্ট কৰি বান্ধিছে ঘৰটো যদি পাৰে এখেততো কিবা এটা কৰি দিব পাৰি নেকি 10,000 টকাটো কিবা এটা কৰিব লাগিব হ'ব দিয়ক মানে আন কেছ আমি কৈছোঁ কিন্তু নকৰা নহয় আপোনাৰ মুঠতে কিবা এটা কৰি দিম দিয়ক হ'ব দিয়ক চৰকাৰৰহে পইচা পইচা নহয় আমাৰতো নহয় আপোনাৰ আমি আপোনাৰ নামটো ভৰাই দিম স্কিম পাই যাব অলপ মিলা মিছা কৰিম দিয়ক তেখেতে যিহেতু কিবা এটা দিম বুলি কৈছে হ'ব দিয়ক বলক এতিয়া মোৰ তাকে লাগি যাওঁ বলক আপোনাক এই দিনদিপৰা দিগদাৰহে দিলোঁ নহয় বলক দুপৰীয়াৰ মানুহ আহক চালো কি বম ঘৰ দেখোন এইটো মানুহকো চৰকাৰী পইচা লাগে 10,000 টকা তাকেতো এই পইচা থকা মানুহগিলা চৰকাৰী বস্তুৰ প্ৰতি বৰ লোভ একো খিৰাম যোৱা আজি চালৰ হাততে বসছি আপোনালোকে আহক ভিতৰতে আহক বহক আহি কষ্ট হৈ দিলো আপোনাক দুপৰীয়াৰ মানুহ কি ভাই তাকেতো চাহো গপচা খাই দিছি এতিয়া দেখিছে নাই খানা ভালে হ'ব লাগে খা আৰু মালটো অলপ বেছি কৰিব লাগিব 2,000 ক'ব লাগিব মানুহটো বল থাকাকে লাগে চৰকাৰী বস্তুবিলাক গোটেই থকা মানুহবিলাকে লাগে আৰু শুন ডাক্তৰ ইঞ্জিনিয়াৰো পাইছে গমিছে না পাইছি এনে পাব ৰ ভালকে দিম ৰ এই মালটো আগত কৰাৰ পিছত নাটক কৰোঁ দেই আমি অলপ পাব লাগিব
বাপেকে 10,000 টকা উলিয়াবই লাগিব আহক 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 আপোনালোকে ভৰি হাত ধুই লওক আহক আহক আলু মাৰি লওঁ যাওঁ যোৱালো অলপ লাগি আহে গালি দিব লাগিব বেয়া চেয়া নাপো আৰু এই সদায় নেকি যি মিলছে আৰু দুপৰীয়াৰ আহাৰ সুধাই নিগাই পাঁচখন ছয়খন আনি দিয়া বাপৰে আপোনাক কষ্ট হৈ দিলোঁ দিয়ক এই নাই নাই একো নাই একো নাই দেখাইছোঁ দিয়ক, দিয়ক দিয়ক, দিয়ক আৰম্ভ কৰক। ঠিক আছে বঢ়িয়া বঢ়িয়া আলু খানা বঢ়িয়া আলু মাছি চব্জি চাটনি বাংনা ভাজা 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 বহুত আছে বহুত আছে পইচা ল'ব ল'ব 10,000 ল'ব কষ্ট অলপ কৰিলে কিন্তু ন কষ্ট কৰিলে আমাৰ ল'ব লাগে পইচাটোতো নাপায় দেচোন দে মাৰ 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 ঈশ্বৰে মিলাইছে দেই নহয় বঢ়িয়া মাৰি ল তুই আধা চলা আধা ঘৰ খেদিব পিছত দিনৰ মূৰত ভাই মাছে মাংস এই চব্জি ৰচি মাৰি দিলোঁ ভাই সাজ খালো দে ভালকে ভাই একদম মাংস টানিছে যো যো হ'ব যো আমাৰ মাথা চৰা মাৰি যাওঁ বাঢ়ি দে মই হাতখন ধুম দে যা তই যা এই নাই এতিয়া দাঙিবই পৰা নাই এতিয়া আপোনালোক বহক মই বাবুৰ হাতত তামোল পঠাই দি আছোঁ তামোল খাওক অলপ বহক ঠিক আছে ঠিক আছে আমি তামোলখিনি খাওঁ দে বাবু বহা 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 আহা বহা মানে এখন তোমাৰ দেউতা হয় ন দেউতা তুমি অকলে মই ক'লে ঠিকে আছে তোমাৰ নামটো কি বা নমস্কাৰ মোৰ নাম শ্ৰী মানস জ্যোতি শৰ্মা পঠোকা নাম হে হা নাম থলুৱা ঠোকা হলেও ঠগা পিছে তুমি খাই কি ভাল পোৱা মই মাছ মাংস কণী খাই বিৰাট ভাল পাওঁ ৰাজা নাহে লাগে ডাঙৰ চেহেৰাটো চালি গমেই পায় মাছ মাংস কণী যি ভাল পায় মই আগতেই গম পাইছোঁ না ভালে 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 আৰু তুমি কি ভাল পোৱা আৰু মানে আপোনাৰ ঢোল বজাই নাটক কৰি খেলা কৰি ভাল পাওঁ নাটক কৰ কালচাৰ চাইডত আছোঁ হলো বাজো বজাওঁ কিনো কোৱা ইচ্ছা আছে মোৰ নিচা আছে মোৰ ঠিকে আছে বজাই আনি আছে দেউতাৰ নাম তুমি ৰাখিব লাগিব নহয় অঁ তুমি এটা কথা বিদায়ৰ সময়ত কিন্তু তুমি আমাক ঢোল বাজে দেখি দিব লাগিব হ'ব দে এক্টিং কৰি দেখি দিব লাগিব হ'ব দক দেখি হা হ'ব দক বঢ়িয়া বঢ়িয়া ভাল ভাল চলি ভাল বঢ়িয়া পঢ়িছ না পঢ়িছোঁ কোন বছৰ ক্লাছ 8 হা? ভালকে পঢ়া এই ৰ মই এইটো পঢ়াৰ নালগে ভালকে মই কলেজত পঢ়ি থাকা উঠিম ঠিকে আছে শেষত বেছি আজিকালি চলি না আজিকালি চলি শেষত পাৰে। বঢ়িয়া বঢ়িয়া আগবাঢ়ি যোৱা মা দেউতাৰ নাম ৰাখিবা তুমি হ'ব দক বঢ়িয়া বঢ়িয়া ঠিকে আছে। দেউতাক মাতি দেউতাক মাতা বুলি কওঁ মাতো যা যাওক দেউতাক মাতা বুলি কওঁ মইতো বেছি দেৰি কৰি লাভ নাই হা? বেছি দেৰি কৰি লাভ নাই পুস্তাই হ'লে কলা ভালকে কৰিলোঁ চাহো খোৱালা বুজিছা এতিয়া এই পাণ তামোলো খোৱালা লৈ পকেটত ধৰে ৰাস্তাত যাওঁ এতিয়াকে শুন ডকুমেণ্টখিনি লৈ এতিয়াকে ফটো টটো মাৰি লৈ হ'লে এতিয়া আমি আচল কামটো কৰোঁ চাৰ্ভেটো কৰি পেলাম আমি ডকুমেণ্টছখিনি লাগছিল ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড লাগিব লাগিব বাবু লগতে আপোনাৰ লগতে আপোনাৰ এই আপুনি লৈ আহচোন। লৈ এই আমাৰ পান কাৰ্ড আধাৰ কাৰ্ড আৰু এই তোমাৰ পাছবুক নিছোঁ নিছোঁ এক মিনিট আহা বহা বহা বঢ়িয়া 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 হেৰি কৰোঁ ফটো মাৰি তুমি ফটো টটো মাৰা ধুনীয়াকে মানুহবিলাকক পঠাই যাওঁ একদম হেড অফিচত পঠাই দিয়া তুমি
বুঝছি না লগালগ খেল লগালগ পুরস্কার ঠিক আছে একদম ভিডিও পিছত আমাৰ এওঁ পঠাই দিব সোনকালে কামখিনি হ'লে ভাল লাগে একদম একদম চিন্তাই নকৰিব আপোনালোকে আমি হাতত লৈছোঁ যেতিয়া কামটো আপোনালোকৰ কৰিমেই ফাইনেল বহুত কাম কৰিলো দাদা আমি একলা আচলতে নৰি হ'ব কিবা এটা ব্যৱস্থা কৰিম বুলি কৈছিল কৰি দিম তো পইচা দাও স্যার পঠাই যা আপোনালোকৰ ডকুমেণ্ট এই অফিচে ৰিচিভ কৰিলে আচ্ছা ঠিক হা? আছে পিছে আমি ফটোটো তোলো নেকি গ্ৰুপ ফটোটো ঠিক আছে আপোনালোকৰ ফটোটো তুলি ল'ব ন? বলক। বলক, পিছফালে বলক। ঠিক আছে বঢ়িয়া দৌড়িয়া আছে চিষ্টেম ৰ'বা পিছফালে তোমাৰ দৰ্জাখন খোলাই আছে হা চাইকেল কেইটা আছে চাগাল বিলাক আছে দৰ্জাখন চাইকেল বান্ধা ঘৰ বুলি গমে পাইছিলো গমেই পোৱা হৈছে। বন্ধ কৰি যাওঁ ৰ'ব দৰ্জাখন বন্ধ কৰি দিয়ক হেৰি চিষ্টেম নালাগে নালগে ডাইৰেক্ট লগাব লাগে ন সরকারি পয়সা লাগে 1000 টাকা মানে ঠিক আছে ফটোটো ধুনীয়া হ'ল বঢ়িয়া বঢ়িয়া হৈছে না আছে না চাকচোন ঠিকে আছে চাকচোন বঢ়িয়া বঢ়িয়া ঠিক আছে আপোনালোকৰ ফটো পঠাই দেবে মই পঠাই দে একদম হেড অফিস আছে সুন্দৰ একদম মানে আপোনালোকে 10,000টো পাব গতিকে আজি দুপৰীয়া সাজ খোৱালে কষ্ট বহুত আপনার এই কষ্ট কোনো এইটো আমি আলহীক সন্তুষ্ট কৰিছোঁ পিছে আমাক বিদায় দিবা লাগে আনন্দিত কিবা এটা কিবা এটা মানে কিবা এটা মানে আপোনাৰ আৰু 2,000 মান টকা দিলে হৈ যাব হ'ব দি আছোঁ ঠিক আছে যাক লৈ বাবু বোলে বঢ়িয়া ঢোল বজয় অলপ বিহু বিহু লাগে দাং নেকি তাকেইতো বিহু অলপ হলি গাটো অলপ তাকেতো ভাল লাগিলে। তে বাবু তুমি ঢোলটো লৈ আহ আনো ৰ'ব অলপ বিহু বিহু লগে দাং গাত গোটেই এইখিনি দিলোঁ আপোনালোকক কামটো যাতে সোনকালে হয় কৰে আৰু কাম পইচা হাতত পৰিছে যেতিয়া কামটো ফাইনেল পইচা পাতিৰো অভাৱ আপোনাৰ পইচা পাতিৰ অভাৱ অলপ ন চাকৰি এটা কৰোঁ যদিও অলপ অভাৱ আছে ঠিক আছে আপোনাৰ অভাৱটো পূৰণ হৈছে অভাৱ দূৰ হ'ব আপোনাৰ যাতে সোনকালে 10,000 পালাকে আপুনি সপ্তাহত 10,000 পালাক বুলিয়ে ধৰক পালাকে আপোনাৰ একাউণ্টত সোমাই যাব সোনকালে হাতত পইচা পচি যেতিয়া পইচা ফাইনেল এই পিছে আপোনাৰ ল'ৰাটো এই ঢোলটো আনিবা কৈছোঁ তেওঁ অলপ ঢোলো বাজাবা কৈছোঁ মোৰ গা কিবা এখন দুখন লাগি গৈছে কিবা বিহু লগি মনত পৰি গৈছে বিহু বিহু লাগছে চোৱা দাদা এইফালে আহক আপনি আহক আহক দাদা এইফালে আহক আমি মারে যা দেখান চালমাই দাও একদম তোমাৰ ভাল হ'ব আৰু ৰ'বা তুমি আৰু অভিনয় কৰিম বুলি কৈছ না এটা অভিনয় কৰি দেখি দিয়া এটা ডায়লগ দিয়া ডাইলগ এটা মাৰি দিয়া তুমি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ফাইনেল খেলা চলি আছে ভাৰত যদি জয় তুমি কেনে কৰিবা তেনেহ'লে কেনে আহিম তোমাৰ এটা ৰোল কৰি দিয়া এক্সপ্ৰেছন কেনে হ'ব তোমাৰ আৰু যদি জয় হয় একদম মানে ৰোল এটা কৰি দিয়া তুমি কৰি দিয়া একদম খেলা কৰিছে চাইছো ঐ মোক কলি শুনছেন জয়া ঐ বঢ়িয়া ঐ জয় সেঞ্চুৰী ঐ হে বঢ়িয়া ওলে জিপো এলা খিলিয়া ওয়া আনি সব বেশি রান ইয়েস যাইছে ও 300 লা ঐ বঢ়িয়া এই যে বাকি দিকে গেল এই তো খানা এই খানা বলে গোমডম খানা হ'ব একাউণ্টত আপোনাৰ পইচা সোমোৱাৰ পিছত খানা খাবা ওরা বঢ়িয়া কাম সব মলি আরে জোরদার হোক পইচা লৈ তোমাৰ ভৱিষ্যত মংগল কামনা কৰিলে বঢ়িয়া আমি যাওঁ তাকেইতো
তাকেতো হে অফিচৰ পৰা গাড়ীখন আমাক থৈ গেল এতিয়া জানে আৰু বেলেগ কামত গ'ল গাড়ীখন বোলে বয়া হৈছে এতিয়া আমাক নিবি আহিব নৰে আচ্ছা ঠিক আছে হেৰি কৰক কিবা এটা ব্যৱস্থা আপোনালোকে কৰি দিয়ক দি আছোঁ এই বাবু এই মই এই ৰিক্সাখন মাতি দিয়া মই মাতিব এটা যোৱাৰ সুবিধা হ'লে হ'ব 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 কিমান আৰু খোজ কাঢ়িম আমি আমাৰ আজিহে গাড়ীখন বেয়া হৈ থাকিব গাড়ী আহিলে ৰ'ব আপোনালোকে কিবা চাৰ্ভে কৰি আছে আমি আপোনাৰ এই চাৰ্ভে কৰি আছোঁ আমাৰ NGOটোৰ নাম হ'ল মানৱ কল্যাণ জাতীয় পৰিষদ আপোনাৰ এই মানে অসম চৰকাৰে নতুনকৈ এটা আঁচনি প্ৰস্তুত কৰিছে যিবিলাক পৰিয়ালত দুখীয়া পৰিয়ালত 3টা বা তাতকৈ কম সন্তান আছে তেওঁলোকক চৰকাৰে এককালীন সাহায্য হিচাপে 10,000 টকা দিব আমি তাৰমানে সেই হেৰিটো চাৰ্ভে কৰি আছো আমি কোনি পাবা লাগা কোনি পাবা নালগা আমি চাৰ্ভে কৰি আছো এতিয়া যোনগিলা মানুহ পাবা লাগা সেইগিলাখনো আমি চাৰ্ভে কৰি পেলাই বস্তুটো আমি অফিচত পঠাই আছো আৰু পইচা পায়ো আছে ইতিমধ্যে বহুত টকা দিলোৱে আমি বেছি আপোনাৰ এখন গাঁৱতে 45 টকা লাগে ময়ো পাম পাব নিশ্চয় পাব ল'ৰা ছোৱালী ল'ৰা দুটা আৰু ছোৱালী এটা 3টা পাব নিশ্চয় পাব আৰামছে পাই যাব আপুনি টেনশ্যনে নল'ব পিছে আপুনি চৰকাৰী কিবা আঁচনি পাইছে নেকি আগতে আঁচনি সেনেকৈ পোৱা নাই মই ঘৰ দুৱাৰ বনাই ঘৰ দুৱাৰ পোৱা নাই অৰুণোদয় বনাই নেকি আপোনাৰ অৰুণোদয় পাইছোঁ পাইছি ন এইগিলাক আমিয়ে কৰা আমিয়ে কৈছো না অৰুণোদয় আপোনালোকৰ ঘৰত কোনোবাই বৃদ্ধ পেঞ্চন পাইছে না বৃদ্ধ পেঞ্চন মাতাৰে পাইছোঁ আমিয়ে কৰি দিয়া আমিয়ে ক'ত দিছো আপোনালোকে গমেই পোৱা আচলতে আমি কৈছো তেখেতে আচলতে পাবা লাগে অৰিজিনেলি পাবা লাগা পাব পাব আৰু এই পিলপিলিখান চলে কিবা খাই আছে ঠিক আছে ঘৰৰ অৱস্থাও বোধহয় ভাল নহয় কিজানি সিমান ভাল নহয় এনে চলি আছোঁ কিবা গতিকে এখেতৰ কামটো কৰি যাওঁ দিয়ক এটা কাম কৰিম আপোনাৰ ফোন নাম্বাৰটো আমাক দিয়ক আজিতো আৰু যোৱা সময় নহয় নহয়ে আৰু এখেতক ফোন কৰি আমি এখেতৰ ঘৰত আহিম আহি পেলাই আপোনাৰ তোমাৰ চাৰ্ভেটো কৰিম কালি একদম ফাৰ্ষ্ট এখেতৰ তাতে যাম ফোন নাম্বাৰটো লোৱাচোন তুমি ফোন নম্বৰটো কওকচোন খুৰা 60000865559 বঢ়িয়া বঢ়িয়া ঠিক আছে আপোনাক মই কালি ৰাতিপুৱা একবাৰ ফোন কৰিম আহাৰ আগে আগে প্ৰথম আপোনাৰ নাম্বাৰটো পালো যেতিয়া আমি আপোনাক ফোন কৰিমেই আৰু আপোনাৰ ঘৰত আহিম চাৰ্ভে কৰিম আপুনি মুঠতে 10,000 টকা পাবই ফাইনেল এতিয়া এটা কাম কৰক ফাইনেল এতিয়া এটা কাম কৰক আমাক গন্তব্যস্থানত পঠাই এই চকটোক লাগি থৈ আহক ৰ'ব পিছে কিবা পইচা পইচা নালাগে নালাগে ন বঢ়িয়া বঢ়িয়া বলক 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 পিছে আপোনাৰ ই ৰিক্সা কিনবাৰ কিমান দিন হ'ল 7 মাহ হ'ল মানে ইনকাম চিনকাম ঠিকে আছে নহয় ৰিক্সাৰ ইনকাম ভাল আজিকালি ছাৰ ভাল 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 ঠিকে আছে এই নক'ব দিয়ক আৰু আমাৰ এই মানে চাৰিচকীয়াখন এই বেয়া হৈ থাকিলে আপোনাৰ সেইকাৰণে আপোনাৰ ই ৰিক্সাত যাব লগা হ'ল